Hi friends, welcome back to my channel Anshul Kashyap vlog. আৰু আজি আমি পুৱাই 8টা বজাত আহিছোঁ মোৰ আইতাৰ ককায়েকৰ ঘৰলৈ, মানে মোৰ মাৰ মামাৰ ঘৰলৈ। আৰু এয়া আমি এতিয়া গৈ আছোঁ আৰু এয়া আমি এতিয়া গাঁৱত সোমাইছোঁ। এয়া গাঁৱৰ বাবে বহুত ভাল লাগিছে। আৰু এয়া ফেক্টৰী, ডাঙৰ ডাঙৰ ফেক্টৰী, আৰু এয়া ৰাস্তাও বনাইছিলে মাজে মাজে। আমি এবাৰ ওপৰ দি এবাৰ তল দি এনেকুৱাকৈ গৈ আছোঁ। আৰু এয়া আৰু চাৰিওফালে বাগানেই বাগান। এয়া আমি পাই গ'লোহি। মামা ককা আগফালে বহিয়ে আছে আমাক আগবঢ়াবলৈ। ঘৰ পাই চাহ খাই আমি আহি গ'লোঁ ফুৰিবলৈ। আৰু মাৰ মাহীয়েকৰ ঘৰলৈ এতিয়া আমি গৈ আছোঁ। আৰু এয়া এতিয়া আমি মামাহঁতৰ ঘৰলৈ আহি পিনে ফুৰি আহি পিনে আমাক ভাত দিলে খাবলৈ। আৰু এয়া আমি এতিয়া খাই আছোঁ। এয়া বাগানৰ মাজত অকণমান ফটো চটো লৈ ল'লোঁ। আৰু মোৰ বহুতো আছিলে, আৰু এয়াৰ লগতো মই খেলিলোঁ। আৰু এয়া আমি এতিয়া আহিছোঁ ৰিলছ বনাবলৈ। আৰু এয়া আমি এতিয়া বিদায় লৈছোঁ। আৰু বিদায় লওঁতে একপি ফেমিলি ফটোটো লৈছোঁ। আৰু এয়া আমি এতিয়া যাব ওলাইছোঁ। মামা ককাহঁতৰ ঘৰৰ ওচৰতে এখন নামঘৰো আছিলে, আৰু তাতে 13 তাৰিখে এখন ভাওনাও আছে। আৰু আমি নামঘৰত টকাও আগবঢ়াই আনিলোঁ। আৰু এয়া আজি হৈছে দেওবাৰ। গানৰ স্কুলৰ পৰা আহিলোঁ আমি চেচ স্কুললৈ। আৰু আজি যদি ব্লগটো চাই ভাল পায়, প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কিনাৰতে থকা বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব। আমি মিলিম আকৌ নেক্সট ব্লগ। আজিলৈ বাই বাই।